তোমালোকে চাই আছা বিদ্যাপীঠলৈ। এতিয়া আমি দ্বিঘাত সমীকৰণৰ যিটো উৎপাদক বিশ্লেষণ আমি আগৰ ভিডিঅ'ত আমি আগৰ ক্লাছত আমি কৰিছিলোঁ। ঠিক আছে, আমি তাত বাকী থকা যিকেইটা অকণমান জটিলতা বুলি যিকেইটা ভাবিছোঁ সেই জটিলতা দুই এটা আৰু উৎপাদক বিশ্লেষণ আলোচনা কৰিছোঁ। নেক্সট আমি যিবিলাক ৱৰ্ড প্ৰব্লেম আছে ৱৰ্ড প্ৰব্লেমখিনি আমি ছল্ভ কৰিবলৈ চেষ্টা কৰিম। প্ৰথম কুৱেশ্যনটো আছে, প্ৰথম 8 নম্বৰটো আজিৰ ক্লাছৰ প্ৰথম কুৱেশ্যন উৎপাদক বিশ্লেষণৰ 8 √3 x² প্লাছ 10x প্লাছ 7 √3 ইকুৱেল 0। √3x² প্লাছ 10x প্লাছ 7 √3 ইকুৱেল 0। এইটো যিটো উৎপাদক বিশ্লেষণ, এইটো আগতে আমাৰ এনেকুৱা সাদৃশ্য থকা আমি উৎপাদক বিশ্লেষণ চল্ভ কৰিছোঁ, তোমালোকৰ মনত আছে চাগে। হ'লেও আমি কৰোঁ। প্ৰথমত আমাৰ যিটো উৎপাদক বিশ্লেষণৰ প্ৰথম নিয়মটো হৈছে প্ৰথম ৰাশিটো আৰু শেষৰ ৰাশিটো পূৰণ কৰিব লাগে। ঠিক আছে, আমি প্ৰথম ৰাশিটো আৰু শেষৰ ৰাশিটো আমি পূৰণ কৰিম। প্ৰথম ৰাশিটো √3x² পূৰণ √3 কিমান হ'ব, √3 × √3 সমান 3 আহিব, 3x² আহিব, হয়নে? কিমান আহিব, √3 × √3 3x²। এতিয়া √3 3x², এতিয়া আমি এইটো উৎপাদক বিশ্লেষণৰ নিচিনাকৈ সাদৃশ্য থকা উৎপাদক বিশ্লেষণ নিশ্চয় আছে। √3x² প্লাছ 10x প্লাছ 7 √3 আছে। এইটো আমি প্ৰথমতে যিটো উৎপাদক বিশ্লেষণৰ নিয়ম অনুযায়ী আমি তাক প্ৰথম পূৰণ কৰি যাম। প্ৰথম ৰাশিটো আৰু শেষৰ ৰাশিটো আমি প্ৰথম অৱস্থাত পূৰণ কৰিম। প্ৰথম ৰাশিটো হ'ল √3x² ইনটু শেষৰ ৰাশিটো আছে 7 √3 আছে, হয়নে? এতিয়া √3 এইটো √3 আৰু এইটো √3 পূৰণ হ'ব, √3 × √3 সমান 3 ইনটু 7, ইয়াত x² থাকিবই, হয়নে? 7 × 3 = 21, 21x² হ'ল। এতিয়া আমি ইয়াত ভাবিব নালাগে, এতিয়া আমি চাব নালাগে 3 পূৰণ 7 সমান 21 পাওঁ। আকৌ 7 আৰু 3 যদি আমি যোগ কৰোঁ তেতিয়া কিমান পাম, 10 পাম। সেইকাৰণে আমি ভাবি থাকিব নালাগে, আমি আগৰ যিটো পদ্ধতিত কৰিছিলোঁ একে পদ্ধতিতে কৰি যাওঁ। √3x² প্লাছ 3 প্লাছ 7 ইনটু x প্লাছ 7 √3, 3 প্লাছ 7, হয়নে? 3 প্লাছ 7 মানে 10ত 3 লগত 7 যোগ কৰিলে আমি কিমান পাওঁ, 10 পাওঁ। সমান ৰিজাল্টটো কি হয়, আকৌ 3 7 যদি আমি পূৰণ কৰোঁ তেতিয়া আমি কি পাওঁ, 21 পাওঁ। ঠিক আছে, ঠিক আছে। এতিয়া আমি ইয়াত নেক্সট ষ্টেপত আমি কৰি যাবলৈ চেষ্টা কৰিম। √3x² প্লাছ 5x প্লাছ 7x প্লাছ 7 √3 আহিলে। ঠিক আছে, এতিয়া আমি কমন ল'ম। কমন ল'লে কি আহিব, এইটো আৰু এইটো কমন ল'লে আহিব যে মই কৈছিলোঁ √3x, ইয়াত কি আছে, √3 আৰু x আছে, হয়নে? এতিয়া 5x কি আছে, √3 আৰু √3 আছে, 3 √3 দুটা আছে, ইনটু কিমান আছে, x আছে। এইটো আৰু এইটো আমি কমন, ইয়াতো এইটো মিলিছে, ইয়াতো মিলিছে, ইয়াতো x মিলিছে, ইয়াতো x মিলিছে, মানে কমন হিচাপে কি আহিব, ইয়াত √3x² আছিলে যিহেতু x আৰু এটা আছে, হয়নে? ইয়াত কমন হিচাপে কি আহিব, ইয়াত √3 আহিব, যিহেতু এইটো মিলিছে, ইয়াতো √3 আছে, ইয়াতো √3 আছে। নেক্সট কমন হিচাপে আহিব x আহিব, যিহেতু ইয়াতো x আছে, দুইটা ৰাশিতে x থকা দেখিবলৈ পাইছে। √3x² আছিলে, ইয়াত এইটো কমন আহিলে, বাকী থাকিলে x প্লাছ ইয়াত √5x আছিলে, ইয়াত বাকী থাকিব, এইটোও গুচি গ'ল, √3 বাকী থাকিলে, হয়নে? প্লাছ একে প্ৰচেছ আমি এই দুটাৰ ক্ষেত্ৰত যিটো কৰিলোঁ, আমি এই দুটাৰ ক্ষেত্ৰতো একে কৰোঁ। ইয়াত 7 মানে কিমান, 7x মানে কিমান আহিলে, √7 ইনটু কিমান আহিলে, √7 আহিলে। xটো আমি গম পাইছোঁ, x আছে 7 √3 মানে একেই, 7 √3 মানে নেক্সট আমি একে প্ৰচেছ 7x আছে আৰু কিমান আছে, 7 √3 আছে, হয়নে? 7xত আমি কি ভাবিব পাৰোঁ, 7 আৰু x পালোঁ, ইয়াত পালোঁ কি 7 আৰু √3 পালোঁ, সেইকাৰণে কমন হিচাপে 7 আহিলে। ঠিক আছে,
ইয়াত প্ৰথম ৰাশিটো যেতিয়া 7টো গুচিয়ে গ'ল, এইটো 7টো যেতিয়া গুচিয়ে গ'ল, তেতিয়া কি বাকী থাকিব? আমি যিহেতু 7 কমন আনিছোঁ, 7টো গুচি গ'ল, x থাকিলে, নেক্সটত কি থাকিলে? অকল √3 থাকিব। ঠিক আছে, নেক্সটত এতিয়া আমি এই ৰাশিটো মিলাব লাগিব। √3x প্লাছ 7x প্লাছ √3 হ'ল। √3x প্লাছ 7 ইকুৱেল 0 যদি হয়, নেক্সটত x প্লাছ √3 ইকুৱেল আমি 0 ল'লোঁ। ঠিক আছে, নেক্সট আহিব √3x ইকুৱেল -7 হ'ব, x ইকুৱেল -7/√3 হ'ব। নেক্সটত x ইকুৱেল -√3 হ'ব। ইয়াত আৰু কৰিবলগীয়া নাই, যদি xৰ মানটো এটা পালোঁ -7/√3, নিটো পালোঁ -√3। ঠিক আছে, আমি উৎপাদক বিশ্লেষণৰ আমি জটিলতাখিনি আমি প্ৰেক্টিছ কৰিলোঁ। নেক্সট তোমালোকে ইয়াত বাকী যিখিনি থাকিলে সেইখিনি কৰিব পৰাই তোমালোকে কৰি চাবা, আৰু যদি নোৱাৰা তেতিয়া কমেণ্ট কৰিবা, মই তোমালোকক ভালকৈ বুজাই দিম। ঠিক আছে, এতিয়া উৎপাদক বিশ্লেষণৰ যিখিনি ৱৰ্ড প্ৰব্লেমৰ 4.2ৰ 3 নম্বৰটো চোৱা। 4.2ৰ 3 নম্বৰ, দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল মানে কি বুজাইছে? ইয়াত পূৰণফল বুজাইছে। পূৰণফল 182। ঠিক আছে, প্ৰশ্নটো আছিলে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 বুলি কৈছে। আমি দুটা সংখ্যা, যিকোনো দুটা সংখ্যা 27 বুলি কৈছে। যদি আমি সেই দুটা সংখ্যা উলিয়াবলৈ কৈছে, আমি ছাপ'জ আমি ধৰি ল'লোঁ যে দুটা সংখ্যাৰ বা দুজন মানুহৰ হাতত দুইজনৰ হাতত মিলাই পইচা আছে 25 টকা। তাৰে যদি এজন মানুহৰ হাতত 5 টকা আছে বুলি গম পাওঁ, তেতিয়া আনজন মানুহ উলিয়াবলৈ হ'লে কি কৰিব লাগিব? এজনজন এনেকৈ থাকিলে আনজন মানুহ উলিয়াবলৈ হ'লে 25 - 5 হ'ব সমান কেইটকা পাম? 20 টকা পাম। হয়নে? মানে এজনৰ গম পালে আনজনৰ উলিয়াবলৈ হ'লে আমি কি কৰিব লাগে? যে বিয়োগ কৰি দিব লাগে। ধৰি লৈছোঁ, ধৰা হ'ল এটা সংখ্যা x। তেতিয়া যদি এটা সংখ্যা যদি x ধৰোঁ এতেকে, তেতিয়া আনটো সংখ্যা কি হ'ব? আনটো সংখ্যা হ'ব 27 - x। কিয় হ'ব? যে মই তোমালোকক প্ৰথমতে কৈছোঁ, যিটো 25 টকা উদাহৰণ দিছিলোঁ, 25 টকা দুজন মানুহৰ হাতত আছে, তাৰে এজন মানুহৰ হাতত যদি আমি 5 টকা আছে বুলি যদি আমি গম পাওঁ, তেতিয়া ইজন মানুহৰ হাতত কেইটকা আছে বুলি ক'লে আমি কি কৰিব লাগিব? 25টোৰ পৰা 5টো বিয়োগ কৰিব লাগিব। ঠিক একেদৰে আমি এটা সংখ্যা x ধৰিছিলোঁ, তেতিয়া আনটো উলিয়াবলৈ হ'লে কি কৰিব লাগে? 27 - x, মানে 27ৰ পৰা আমি xটো কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব, যিহেতু আমি এইটো ধৰি লোৱা সংখ্যা। আকৌ এই দুটা সংখ্যা যদি আমি পূৰণ কৰোঁ, যে আকৌ এই দুটা গুণফল বুলি কৈছে, পূৰণ কৰিলে কিমান পাওঁ? 182 পাওঁ। আকৌ প্ৰশ্নমতে কি হ'ব? প্ৰশ্নমতে এই সংখ্যাটো আৰু এই সংখ্যাটো পূৰণ কৰিলে কিমান পাওঁ? x পূৰণ বা x ব্ৰেকেট এইটো পূৰণ বুজায় 27 - x ইকুৱেল কিমান পাম? 182 পাম। হয়নে? আমি এতিয়া এই দুটা সংখ্যা, যিহেতু আমাৰ প্ৰশ্ন দিছে, প্ৰথম কণ্ডিশ্যনটো আমি উলিয়াই ল'লোঁ। ইয়াত দুটা কণ্ডিশ্যন দিছে, দুটা সংখ্যাৰ যোগফল বুলি দিছে। আমি দুটা সংখ্যাৰ যোগফল বুলি দিয়াৰ লগে লগে আমি এই সংখ্যা দুটা উলিয়াই ল'লোঁ। আকৌ আমাক যিটো দ্বিঘাত সমীকৰণ বনাবলৈ আৰু এটা কণ্ডিশ্যন দিছে, যে সংখ্যা দুটাৰ গুণফল কিমান হয়? 182 হয়। ঠিক আছে, এতিয়া আমি 182 হয়, আমি এতিয়া কৰিবলৈ চাওঁ। ইয়াৰ আমি কি কৰিব লাগিব? নেক্সট এইটো সংখ্যা পূৰণ কৰিলোঁ, 27x - x² হ'ল ইকুৱেল 182 হ'ল। আমি নেক্সট ষ্টেপত কৰিলোঁ 27x - x² - 182 ইকুৱেল 0। নেক্সট এতিয়া আমি এই যিহেতু x² প্লাছ bx প্লাছ c আৰ্হিত আমি প্ৰথম প্ৰকাশ কৰি ল'ব লাগে, তালৈ আমি নিবলৈ বিচাৰিব লাগিব। এতিয়া কি হ'ব? -x², এইটো যিহেতু প্লাছ হ'ল, প্লাছ 27x
মাইনাছ 182 ইকুৱেল 0 এটা কথা মনত ৰাখিবা যে প্ৰথম যিটো ৰাখি এক্স স্কোৱাৰটো কেতিয়াও নিগেটিভত নাথাকে নিগেটিভত থাকিলে আমি তাক পজিটিভলৈ কৰিব লাগে তেতিয়াহে আমি উৎপাদক বিশ্লেষণ কৰিবলৈ আমাৰ সুবিধা হয় বা উৎপাদক বিশ্লেষণটো তেতিয়া শুদ্ধ হয় ঠিক আছে এতিয়া ইয়াক এই সংখ্যাটো মাইনাছ কৰিবলৈ হ'লে ইয়াত উভয় পক্ষতে মাইনাছ এটা কমন ল'লোঁ শূন্যটোৰ ক্ষেত্ৰত একেই মাইনাছে মাইনাছে প্লাছ এক্স স্কোৱাৰ হ'ল মাইনাছে প্লাছে মাইনাছ 27x হ'ল মাইনাছে মাইনাছে প্লাছ 182 হ'ল ঠিক আছে নেক্সট আমি এতিয়া ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিবলৈ চাওঁ উৎপাদক বিশ্লেষণ কৰিলে আমি কেনেকৈ আমাৰ উৎপাদক বিশ্লেষণটো কৰিব লাগিব তোমালোকক মই আগৰ ভিডিঅ'ত বা এতিয়া যি দুটা অংক কৰি দিলোঁ সেই দুটা অংক কৰাত তোমালোকে দেখিছাই এইটো উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগিব যিটো প্ৰথম ৰাশি আৰু শেষৰ ৰাশিটো আমি প্ৰথম কি কৰিব লাগিব পূৰণ কৰি ল'ব লাগিব ঠিক আছে আমি এতিয়া এই ৰাশিটো আৰু এই ৰাশিটো পূৰণ কৰি কিমান পালোঁ এক্স স্কোৱাৰ পূৰণ 182 এক্স স্কোৱাৰ পূৰণ 182 পূৰণ কৰি পালোঁ 182 এক্স স্কোৱাৰ পালোঁ ইয়াক আমি 2 কৰিম 2 9 গুণ 18 হ'ল 2 গুণ 2 হ'ল আকৌ আমি ইয়াক কিহে কৰিম ইয়াক আমি কি কৰিম আমি ইয়াক 7 যাব নেকি 7 চাওঁচোন 7 গুণ 7 হয় 7 যাব 7 গুণ দিলোঁ 7 হ'ল 2 কৰিলে 7 গুণ দিলোঁ এনেকৈ তোমালোকে চুটি পদ্ধতি হৰণ কৰিব জানা চাগে 7 গুণ 7 দিলোঁ কিন্তু 2 কৰিলে 2টো 1ৰ আগত বহি 21 হৈ যায় আৰু 21ত কৰিলে 7 3 গুণ কিমান হ'ব 21 হ'ব ঠিক আছে আমি কি পালোঁ 2 পূৰণ 7 পূৰণ 13 পালোঁ হয়নে যেতিয়া আমি 7 আৰু যদি 2 পূৰণ কৰোঁ কিমান পাম আমি 14 পূৰণ যদি 13 কৰোঁ ইকুৱেল কিমান পাম 182 পাম 14 পূৰণ যদি আমি 13 কৰোঁ ইকুৱেল আমি কিমান পাম 182 পাম আকৌ যদি 14 আৰু 13 যোগ কৰোঁ তেতিয়া কিমান পাম 27 পাম ঠিক আছে এতিয়া আমি উৎপাদক বিশ্লেষণৰ সেই নিয়মতে কৰিবলৈ চাওঁ আমি গম পালোঁ 13 আৰু 14 পূৰণ কৰিলে আমি কিমান পাম 182 পাম আকৌ 13 আৰু 14 যদি যোগ কৰোঁ তেতিয়া 27 পাওঁ সেইকাৰণে আমি কি লিখিম 13 মাইনাছটো আছে 13 যোগ 14 ইনটু এক্স আহিব যিহেতু আমি 27টো এই দুটা যোগ কৰিলে পাম আৰু এক্সটো থাকিবই মাইনাছটো থাকিলে এতিয়া প্লাছ কিমান আহিব 182 ইকুৱেল 0 ঠিক আছে নেক্সট এক্স স্কোৱাৰ মাইনাছ 13x মাইনাছে প্লাছে মাইনাছ 14x প্লাছ 182 ইকুৱেল 0 ঠিক আছে নেক্সট আহিলে ইয়াত আমি কমন ল'ম এতিয়া মই কমন লোৱাৰ ক্ষেত্ৰত তোমালোকক কৈছোঁৱেই যে এক্স স্কোৱাৰ আছে এক্স স্কোৱাৰত আমি কমন ল'বলৈ হ'লে কি থাকিব ইয়াত এক্স দুটা আছে এক্স স্কোৱাৰ মানে এক্স দুটা 13x আছে 13x মানে কিমান আহিলে 13 ইনটু এক্স ঠিক আছে ইয়াত 13xত x আৰু x স্কোৱাৰত x এই দুটা মিলিছে সেইকাৰণে কমন হিচাপে আহিব আমাৰ x কমন আহিব ইয়াত থাকিব x মাইনাছ কিমান আহিব 13 হ'ব নেক্সট আমি 14ৰ ক্ষেত্ৰত চাওঁ 14xত চাওঁ এই পদ্ধতিত যিটো কৰিছিলোঁ 14xতো আমি চাব পাৰোঁ 14xত কি থাকিব 14xত যদি আমি চাওঁ 14 ইনটু x থাকিলে 182 চাওঁ 182ত যিহেতু কিমান থাকিব আমি গম পাওঁ 13 আৰু 14 পূৰণ কৰিলে কিমান পাওঁ 182 পাওঁ 13 ইনটু 14 সেইকাৰণে আমি কমন হিচাপে ইয়াত 14 মিলিলে কমন হিচাপে আহিলে 14 আহিলে আৰু ইয়াত যিহেতু মাইনাছ চিন আছে মাইনাছ 14 আহিলে ইয়াত থাকিব প্ৰথম ৰাশিটোত x মাইনাছে প্লাছে আহিব মাইনাছ ইয়াত কিমান থাকিব যেহেতু মোক কৈছোঁৱেই 182ক আমি ভাঙি দিলে 14 আৰু 13 পালোঁ 14টো গুচি গ'ল থাকিব 13 ঠিক আছে এতিয়া আমি x মাইনাছ 13 এটা ৰাশি পালোঁ আনটো পালোঁগৈ যিহেতু এই মিলা দুটাৰ ভিতৰত এটা ল'ব লাগে আৰু এই ৰাশিটো মিলাব লাগে x মাইনাছ 14 ঠিক আছে এতিয়া আমি এটা x মাইনাছ এতিয়া আমি যদি কৰোঁ তেতিয়া কি হ'বগৈ x মাইনাছ 13 ইকুৱেল 0 বা x মাইনাছ 14 ইকুৱেল 0 x ইকুৱেল পালোঁ 13 আৰু x ইকুৱেল পালোঁ 14 এতিয়া আমি ইয়াত xৰ যিকোনো এটা মান ল'ব পাৰোঁ যিহেতু দুইটা ধনাত্মক ওলাইছে xৰ যিকোনো এটা মান ল'লোঁ x ইকুৱেল ল'লোঁ 13 ল'লোঁ এটা x আছিলে এটা সংখ্যা যিহেতু আমি কি ধৰিছিলোঁ এটা সংখ্যা আমি ধৰিছিলোঁ x এটা সংখ্যা আমি প্ৰথমতে ধৰিছিলোঁ এটা সংখ্যা x এটাকে আনটো উলিয়াবলৈ হ'লে কি কৰিব লাগিছিলে আনটো সংখ্যা ইকুৱেল কিমান আছে 27 মাইনাছ x আছিলে যেহেতু xৰ মান আমি 13 ধৰিছোঁ সেইকাৰণে কিমান হ'ব 27 মাইনাছ 13 সমান কিমান পাম 40 পাম এতিয়া সংখ্যা দুটা হ'ব এটা 13 আৰু আনটো হ'ব 14 13 আৰু 14 হ'ব